জুবিন গাৰ্গ কিয় মৰিলে, কেনেকে মৰিলে, কোনে মাৰিলে আৰু ইয়াৰ শিপাডাল কলৈকে আছে। মই এটা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আশা কৰি আছো হয়, কিন্তু আমি জুবিনদাৰ মৃত্যু সম্পৰ্কে এজন শিক্ষিত মানুহে কি ক'লে চাওক। ইয়াৰ লগতে এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই ক'লে মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ কিবা সম্পৰ্ক আছে নেকি। চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত, তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। জুবিন গাৰ্গ ডাঙৰীয়া জীবিত অৱস্থাত জুবিন দা যিমান শক্তিশালী আছিল, মৃত জুবিন দা কিন্তু তাতকে বহুত বেছি শক্তিশালী। গতিকে সব ৰাজনীতি, কংগ্ৰেছ, এজিপি যি আছে, বিজেপি সকলো বাদ দি দিয়ক। একদম চিধা চিধি কথা, জুবিন গাৰ্গ কিয় মৰিলে, কেনেকে মৰিলে, কোনে মাৰিলে আৰু ইয়াৰ শিপাডাল কলৈকে আছে, সেই কথাবিলাকত সম্পূৰ্ণ ন্যায় লাগে আৰু সোনকালে লাগে। বিশ্বৰ সকলো ডাঙৰ ডাঙৰ বাঘা বাঘা সকলো নেতা আহক, চাই যাওক সি আমাৰ জুবিন দা আমাৰ কাৰণে কি আছিল, আমাৰ জুবিন দাই অসমখনৰ কাৰণে কি কৰিছিল। আজিও 29টা দিন, 1 মিনিট মনত কোনো অসমৰ এজন মানুহ নাই, বিশ্বত এজন এনেকুৱা অসমীয়া নাই যিজন মানুহে 29টা দিনত 1 ছেকেণ্ডৰ কাৰণে, 1 মিনিটৰ কাৰণে, এটা দিনৰ কাৰণে জুবিন দাক পাহৰি দিন কটাইছে। গতিকে ৰাজনীতি কোনে আৰম্ভ কৰিছে, ৰাজনীতি কৰি কৰি মুখ্যমন্ত্ৰী মহোদয়ে কেনেকে মিছা কথা কৈ কেৱল মিছা কথা কৈ তেওঁ ইমান দিন তেওঁ খেলি মেলি কৰি আছে, ৰাইজক বিভ্ৰান্ত কৰি আছে। এই কথাবিলাক কিন্তু সকলোৱে দেখি মই এটা ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আশা কৰি আছো হয়, কিন্তু আমি অন্ধ নহয়। আমি অসমবাসী ৰাইজে চবেই দেখি আছো যে ক'ত ক'ত ভুল হৈছে। জুবিন গাৰ্গৰ যদি মোবাইলটো যদি জব্দ কৰিলে হয়, তাত বহুতখিনি এভিডেন্স পালে হয়। আৰু সেই মাইকী যদি 2 চৰ মাৰি কিনে কথাকেইটা উলিয়াওকহে। আমি আপোনাক অনুৰোধ কৰি আছো যে আপুনি হয়তো এই কামটো কৰক, নহয়তো কিন্তু চাব অসমবাসী কোনো এতিয়া অন্ধ হৈ থকা নাই। আৰু আমি ইমান দিনৰ পৰা আমি যিখিনি কথা দেখি আহিছো, এটা কথা ঠিক যে শ্যামকানু মহন্তৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা এটা চফ্ট কৰ্ণাৰ আছে, কিবা এটা নহয় কিবা এটা চফ্ট কৰ্ণাৰ আছে। কাৰণ কিয় নহলে এনেকুৱা নহয়তো আপুনি দাড়ি চুলি কাটাই অপৰাধী এজনক লৈ আহিব, আজি ড্ৰাগছ বেপাৰী এটাক দেখাৰ লগে লগে আপুনি ভৰিত গুলিয়াই। অসমীয়া জাতিটো এমুঠিমান মানুহ আছেগে, জাতিটোক আপোনালোকে ভাগ ভাগ নকৰিব। আপোনালোকৰ ৰাজনৈতিক অভিলিপ্সা পূৰণ কৰিবৰ কাৰণে জাতিটোক ভাগ ভাগ নকৰিব, জাতিটোক ভাল পাবলৈ শিকক, নহলে পাপে বাপেককো নেৰে। আহিবলগীয়া প্ৰজন্মই, আহিবলগীয়া ল'ৰা ছোৱালীয়ে কিন্তু আপোনালোককে প্ৰশ্ন সুধিব, আপোনাকো সুধিব, বিজেপিৰ সুধিব। মানুহে ভোট দিয়ে নিদিয়ে সেইটো পিছৰ কথা, কিন্তু বস্তুটো হ'ল যে যিটো বিষয় মৃত্যুৰ দিনাখনৰ পৰা অসমৰ সংবাদ মাধ্যমে খবৰ পোৱাৰ পৰা আজিলৈ এই গোটেই ঘটনাটোক এটা বেলেগ 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 ফালে লৈ যোৱাৰ চেষ্টা কৰা হৈছে। বিভিন্ন নতুন নতুন ঘটনা আহি আছে, নতুন নতুন কাহিনী ওলাই আছে, সি সঁচাই হওক মিছাই হওক, চব ফালৰ পৰা। ইয়াৰ একমাত্ৰ উপায় হ'ল ন্যায়ালয়। ন্যায়ালয়ে কি কয়, ছ'চিয়েল মিডিয়া ইউটিউবত যদি বেছি চিঞৰ বাখৰ কৰে তেতিয়াহ'লে আপুনি অসম প্ৰেমী, অসমক ভাল পায়। কিন্তু কোনোবাই যদি মনে মনে ঘৰত গৈ যদি ন্যায়ালয় দ্বাৰস্থ হয়, আমি তাৰমানে কম অসম প্ৰেমী, আমি অসমক অলপ কমকৈ ভাল পাওঁ। তাৰমানে আজি হিতেশ দাই সদায় টিভিত নোলায়, কিন্তু এইটো নুবুজায় যে হিতেশ চবতকে বেছি মৰম জুবিনকে চাগে কৰে জীৱনত। চাগে জুবিন নিজৰ পত্নী ল'ৰা ছোৱালীৰ পিছত যদি বেছি মৰম কৰে হিতেশ দাই, জুবিন গাৰ্গকে কৰে। বস্তুটো হ'ল এতিয়া শ্ব' অফৰ দুনিয়া হৈ গৈছে, যে আপুনি যিমান ওলাব পাৰে, যিমান আপুনি এতিয়া চাব, জীৱিত কালত জুবিনক লৈ বেপাৰ কৰিলে, মৃত্যুৰ পিছতো জুবিনক লৈ বেপাৰ কৰিলে এটা ইউটিউবাৰে। শেখৰক যিটো ইণ্টাৰভিউ ললে, ছাবস্ক্ৰাইব লাইকৰ মাথাইটো মাৰি থাকিলে এইবিলাকে, তাৰ বাহিৰেতো বেলেগ একো মাথা নামাৰিলে। তো জুবিনৰ মৃত্যুৰ পিছতো যদি মানুহে বেপাৰ আৰম্ভ কৰে, বেপাৰ কৰিব বিচাৰে, তো কি ক'ব? উপায় এটাই আছে, ন্যায়ালয়। ন্যায়ালয়ত যাব লাগে। মুখ্যমন্ত্ৰীয়ে আচলতে ইমিডিয়েট অভিমন্যু তালুকদাৰ চাগে ছিংগাপুৰৰ চিটিজেনশ্বিপ লৈছে, কাৰণ তেওঁ এটা NGO চলাই আছে যিহেতু। বাকী যিবিলাক আছে তেওঁলোকৰ পাছপৰ্ট কেঞ্চেল কৰিব লাগে, আনাৰ ব্যৱস্থা কৰিব লাগে। সহজ কথা, আনিব পাৰিব। ঘৰত মানুহৰ ঘৰত, তেওঁলোকৰ ঘৰত যাব লাগে। আপোনালোক যাওক, ৰাইজক জনাওক, এৰেঞ্জমেণ্ট এটা আছে ছিংগাপুৰৰ সৈতে। নাই, ৰাইজক জনাওক, এক্সট্ৰাডিশ্যন আমাৰ এৰেঞ্জমেণ্টটো কৰিব পাৰে 1970। আৰু আচ্ছা বাইলুং, শেষত মই দুটা কথা কওঁ। বাইলুং, মই দুটা কথা কওঁ শেষত। হয়, এটা প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই চব কথাত গৰিমা গাৰ্গক টানিব নালাগে। আইনে আইনৰ কাম কৰিবলৈ দিয়ক, তেখেতকো শান্তিত থাকিবলৈ দিয়ক। চব কথাত গৰিমা গাৰ্গক আনিব নালাগে। 2 নম্বৰ কথা,
আজি এই গোটেই ঘটনাখিনিক লৈ পেলাই বহুতে RTI কৰিব তথ্য আয়োগ তথ্য মানে RTI এক্টত সবে RTI কৰিব এই যিজন মানুহ বহি আছে শ্যামকানু মহন্তৰ ককায়েক ইমিডিয়েট অসম চৰকাৰে তেখেতক বৰখাস্ত কৰিব লাগে কাৰণ আমাৰ সন্দেহ হয় যে তেখেতে তথ্য নিদিব মানুহক তো ইমিডিয়েট তেখেতক গুচোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু যদি নুগুচায় তেতিয়ালে আমি গম পাম যে আসল তথ্য তেওঁৰ টেবুলৰ পৰা নাহে এটা ফিক্স ঠিক আছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়া লেট আইনৰ কাম কৰিব দিয়ক আপুনি আপোনাৰ কাম কৰি থাকক আপোনাৰ বহুত কাম কৰিব লগা আছে আপুনি কৰি থাকক ভয় নাখাব আপুনি ভয় খাইছে আমি জানো আপুনি ভয় খাইছে যে 26ত মোৰ কি হ'ব একো নহয় আপুনি দুখী শাস্তি দিয়ক এনেই আপোনাৰ ভাল হ'ব হয় অসমৰ মানুহে দেৱতাৰ হাৰিত থৈছে দেৱতা হৈ থাকিবলৈ দিয়ক দানৱ সজাব চেষ্টা নকৰিব ঠিক আছে। আপোনালোকৰ কিছুমান স্বাৰ্থ মানে ব্যক্তিগত বা কিবা স্বাৰ্থৰ কাৰণে বদনাম নানিব